হেল্ল' এভৰিৱান। আজি বহুত দিনৰ মূৰত ভ্লগ এটা আগবঢ়াম বুলি ভাবিছোঁ। বহুত দিন একো ভিডিঅ' দিয়া নাই, মোৰ পৰীক্ষা আছিল, সেইকাৰণে আজি নতুন ভ্লগ আগবঢ়াম। বহুত দিনৰ সৰু সৰুকৈ কৰি থোৱা ভিডিঅ' এডিটহে কৰা নাছিলোঁ, আজি এডিট কৰি আগবঢ়াম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া ইয়াতে ভাজি আছোঁ বেঙেনা। আৰু ইফালে আছে লোকেল চিকেন। এইটো বাবুৰ বাৰ্থডেৰ আগদিনাৰ ভিডিঅ' হয়। আলহী আছিল, সেইকাৰণে চিকেন বনাই আছিলোঁ, পনীৰ বনাই আছিলোঁ। ফ্ৰাই কৰিম আৰু এইখিনি ৰঙালাও তৰকাৰী, ঘৰৰ ৰঙালাও, কঁঠাল গুটি আৰু আলুৰ সৈতে। কি খেলিছা তুমি? ৰেল ৰেল ট্ৰেইন। অঁ, এইটো চিলি। আজি বাবুৰ বাৰ্থডে 22 ছেপ্টেম্বৰ। চানৰ কাৰণে 2টা কেক অৰ্ডাৰ দিয়া হৈছিল। এয়া পুৱা পায়স বনাই আছিলোঁ। এয়া বাৰ্থডেৰ কাৰণে ডেক'ৰেশ্যন কৰা হৈছিল ড্ৰয়িং ৰুমটো। বাৰ্থডে হৈ গ'ল আৰু বাৰ্থডেৰ ৰাতিৰ ডিনাৰ এয়া ভিডিঅ' হয়। খুলি দিয়া আঙুঠিকেইটা কাৰ? মাৰ কি বনাবা কি নবনাবা মই নিজে ইচ্ছা মতে আনিছোঁ। কালি আলোচনা কৰিবাই সময় নাপালোঁ নহয়। এইটো চানে চাইকেল চলাই ঘূৰি ফুৰিছে। হেল্ল' এভৰিৱান, এতিয়া আমি পূজা চাব যাব ওলাইছোঁ। ক'ত ক'ত পূজা চাওঁ আপোনালোকক দেখাই থাকিম আজি। আমাৰ ফালে দুৰ্গা পূজা ডাঙৰ মেলা হৈছিল। এয়া আমাৰ কাতি মাহত নাম পাতিছিলোঁ, তাৰে অকণমান ভিডিঅ' কৰি থৈ দিছিলোঁ।
এয়া দেৱালীৰ ভিডিঅ' হয়। দেৱালীৰ দুপৰীয়া ভাত বনাই আছিলোঁ। এয়া বমকেইটা ৰ'দত দিছিলোঁ দেৱালীৰ দিনা। আপোনালোকে বম ফুটায়নে? এয়া দেৱালী সন্ধিয়া হ'ল আৰু মই ধুনীয়াকৈ গা পা ধুই ওলাই মেলি এতিয়া যাওঁ চাকি জ্বলাওঁ। মায়ে পুথি চাই আছে, তাকে মই শুনি আছোঁ আৰু বাহিৰত ধুনীয়াকৈ লাইট চাইট ফিটিং কৰিছে। ভাল লাগিছে আজি। এতিয়া সন্ধিয়া প্ৰায় 7টামান বাজে আৰু আমি অকণমান এনেই গাড়ীত ওলাই আহিছোঁ দেৱালী চাব। এইটো উঠিছে। ফটো উঠাইছে বোলে। কি এইটো নমুনা।